বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয়কৈ ভাল এতিয়া যেহেতু পথাৰৰ দিন কাৰণে মই পানী বটল লৈ পথাৰলৈ যাবলৈ ওলাইছোঁ পাপাই পথাৰত মানে আলি দি আছে মানুহ আছে বেলেগ আৰু বাৰু আৰু মায়ে মানে চাহটা লৈ লৈছে আৰু অকণমান দূৰ সেইকাৰণে স্কুটিত যাম আপোনালোকৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে মই কি বনাইছ পুৰি বনাইছোঁ পথাৰলৈ পুৰি বনাইছোঁ এয়া মানে মায়ে পুৰি চুৰি গতিকে চাহ টিফিনত লৈছে আৰু ইফালে মই পানী বটল লৈ ল'লোঁ আৰু এতিয়া যাম একদম ধুনীয়াকৈ বতাহ মাৰি আছে বহুত বেছি ৰ'দ নাই আজি এইখন আমাৰ আগফালখন দিছে এখন আমাৰ নতুন বাৰী পাপাই মানে একদম আগফালে স্কুটি উলিয়াই থৈ গৈছে আমাৰ এইফালে বৰষুণ দি আছে যিহেতু সেইকাৰণে পূৰা চোতালখন বোকা হৈ আছে সেইকাৰণে পাপাই স্কুটি একদম পথাৰলৈ যাম বুলি উলিয়াই থৈ গৈছে মই উলিয়াব নোৱাৰোঁ বুলি সেয়া বতৰটো এতিয়া মা এইফালে মা হৈছেনে ক'ত গ'ল আন্ধাৰ হ'ল দেৰি হৈছে চাহ দিবলৈ যাওঁ দেই দৰ্জাখন আগফালৰ পৰা মাৰি থৈ গৈছোঁ কিন্তু ভিতৰত মানুহ আছে মানে আমাৰ মামা ছোৱালীজনী বা আছে মই লগাবই নোৱাৰিলোঁ মই থাকোঁ কেনেকৈ যাওঁ তাই উঠিলে সেইফালে যাওঁ আৰু চেণ্ডেলযোৰ পিন্ধি লওঁ সেইখন স্কুটি তাত উলিয়াই থৈ গৈছে এইফালে ফাইনেলি আমি পথাৰ আহি পালোহি মায়ে ক'লে তই যাব নালাগে মই চাহটো দি থৈ আহোঁগৈ পটককৈ কিবা কিবি আনিবলগীয়া হ'ব পাৰে সেইকাৰণে স্কুটিৰ ওচৰতে মোক ৰখীয়া দি থৈ গ'ল আৰু মই বাৰু শুনা ভকত নহয় অকণমান পাছত ময়ো যাম পাছে আপোনালোকক দেখুৱামগৈ পথাৰকেইডৰা আৰু তাৰ আগতে চাওক এইফালে একদম পুখুৰীৰ ওচৰতে ৰখি আছোঁ খুব ধুনীয়া বতাহ মাৰি আছে তাতে একদম মধুৰি গছজোপা দেখিলোঁ পূৰা মধুৰি লাগি আছে ডাঙৰ হোৱা নাই বাৰু কলি হৈ আছে আৰু ৰোৱা দিনলৈ খাব পৰা একচুৱেলি হৈ যাব চাগে আৰু এইফালে ময়ো একদম পথাৰলৈ বুলি আহিলোঁ এখোজ দুখোজকৈ ব'লক তেতিয়া একদম আপোনালোকক আমাৰ পথাৰকেইডৰা দেখুৱাওঁগৈ এয়া আমাৰ এইফালে ধুনীয়াকৈ পথাৰ আৰু পথাৰৰ ওচৰতে আৰু এটা সৰু পুখুৰী আছে য'ত আগতে একদম মাছো ধৰি পাইছিলোঁ বা ৰুবলৈ আহিলে আমাৰ মাহঁতে ভাত পানী খাবলৈ হ'লে ভৰি হাত তাতে ধুই লয় আৰু ওচৰতে একদম সেউজ গছ এজোপা হৈছে কোনে কোনে চিনি পায় ক'ব সৰু গুটিটো লাগিছে বাৰু পকা নাই পকিলে একচুৱেলি খাই বহুত ভাল লাগে অকণি সেইফালে লাগিছে আৰু আপোনালোককো দেখুৱাই দিলোঁ কোনে কোনে চিনি পায় কমেণ্ট কৰি নিশ্চয়কৈ জনাব এইফালে পাপাহঁতে চাহ খোৱা মানে মই ওচৰতে ৰৈ বন এজোপা লগতে ধেমালি অকণমান কৰিলোঁ এইফালে পাতখিলা চুই দিলে জাপ খাই যায় নীলাজী বন বুলি কয় আচলতে আপোনালোক কোনে চিনি পায় বহুতে হয়তো চিনি পায় আৰু কিছুমানে চিনি নাপায় বনজোপা চুই দিলে আচলতে পাতখিলা জাপ খাই যায় সেইবাবে একদম নীলাজী বন বুলি কোৱা হয় আৰু বেলেগকৈ কিয় কয় নাজানো বাৰু এনেই আমি জনাত তেনেকৈ জানো আৰু বাকী আমি এতিয়া ঘৰলৈ যাম চাই থাকক ভিডিঅ'টো শেষলৈকে এইফালে একদম পথাৰৰ পৰা আহি মোকো মায়ে খাবলৈ দিলে পুৰি নাখাওঁ বুলি কোৱাত শুকান ৰুটিকে বনাই দিলে শুকান ৰুটিৰ চব্জি একদম ধুনীয়াকৈ ডিম চিম চাটনি টানি বনাই দিলে এতিয়া তেন্তে খাই লওঁ এইফালে খাই বৈ একেবাৰে ৰাতিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাপাই ক'লে ফ্ৰিজতে হাঁহৰ মাংস আনি থৈছোঁ আৰু মোৰো মন গ'ল কোমোৰাৰ লগত খাবলৈ সেয়েহে পটকছে ছিঙি আনিলোগৈ বাৰীৰ পৰা কোমোৰা বুলি ভাবিছে নেকি ওচৰৰ দোকানৰ পৰা কিনি আনিছোঁ 40 টকা দি এইফালে আকৌ মই আজিকালি মাষ্টাৰ চেফৰ ট্ৰেইনিং লৈ আছোঁ নহয় একদম দেখিছেনে ওপৰলৈ আলুটো দলিয়াই কেনেকৈ কটাৰীত ৰখাই দিলোঁ আপোনালোকে ট্ৰাই কৰি চাব বাৰু পাৰে নে নোৱাৰে চাব এবাৰ আৰু একদম ধুনীয়াকৈ এইখিনি কাটি মেলি লওঁ আৰু একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব মাষ্টাৰ চেফৰ ট্ৰেইনিং এনেই লৈছোঁ বুলি কৈছোঁ নিদিছে নহৰু দিয়াৰ লগে লগে পটা গুটিটো দাঙি দিলোঁ পিছ একদম পূৰা মিহি এইফালে আকৌ বস্তু ৰেডি আনফালে মাংস ৰেডি দেখিছে কেনেকুৱা চোকা মানুহ পূৰা মাষ্টাৰ চেফৰ ট্ৰেইনিং এনেই লৈ আছোঁ বুলি কৈছোঁ নেকি আপোনালোকে যদি একদম মোৰ নিচিনাকৈ চোকা একদম পটাপট ভাত পানী বনাই ৰেডি কৰিব বিচাৰিছে তেন্তে মোৰ ভিডিঅ'সমূহ চাব লাগিব যদিহে মোৰ ভিডিঅ'টো চাই আজি ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো যদি কোনোবাই প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই